এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ চীনৰ ভূখণ্ডত আবদ্ধ হৈ পৰিছে 200 ভাৰতীয় মান হৰবালৈ যোৱা এতিয়াও 200 ভাৰতীয় চীনত আবদ্ধ হৈ আছে নেপালৰ ভয়ংকৰ বানৰ পাছত 1500 লোকৰ নাই কোনো সন্ধান তাৰে ভিতৰত 288 জন আছিল ভাৰতীয় আৰু এওঁলোকৰ এতিয়াও কোনো সন্ধান পোৱা নাই 300ৰো অধিক লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে চীনত আবদ্ধ হৈ আছে 200 ভাৰতীয় নেপালৰ বান বিভীষিকাৰ পাছতে সন্ধান নাই 288 ভাৰতীয়ৰ নিৰুদ্দেশ ভাৰতীয়ক বিচাৰি জোৰদাৰ অভিযান উদ্ধাৰ নিখোজ 21 ভাৰতীয়ক মান হৰবালৈ যোৱা 200 ভাৰতীয় এতিয়াও নাই কোনো সন্ধান চীনত আবদ্ধ হৈ কৈলাশ মান হৰবালৈ যোৱা ভাৰতীয় নিৰুদ্দিষ্টকালসকলৰ ভিতৰত 37 গৰাকী আছিল তামিলনাডুৰ 49 জনীয় দুটা পৃথক পৃথক গোট ভাৰতৰ পৰা গৈছিল মান হৰবত আৰু এওঁলোকৰ লগত পশ্চিমবংগৰ 32 জনীয়া এটা দল গৈছিল নেপালত থকা ভাৰতীয়ৰ বাবে 28 ঘণ্টা খোলা আছে হেল্পলাইন নম্বৰ কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাস হৈ আছে হস্তম নেপালৰ বানত এতিয়াও নিৰুদ্দেশ 1500ৰো অধিক লোক 332 জনৰ উদ্ধাৰ কৰা হৈছে মৃতদেহ 35খন দলং উঠুৱাই নিলে এই বানে 13টা জলবিদ্যুৎ প্ৰকল্প বিস্তৰ ক্ষতি হৈছে দিনে নিশাই উদ্ধাৰ কাৰ্য চলাই আছে নেপালৰ সেনাই চীনত আবদ্ধ হৈ আছে 200ৰো অধিক ভাৰতীয় নেপালৰ বান বিভীষিকাৰ পাছতে সন্ধান নাই 288 গৰাকী ভাৰতীয়ৰ আজিৰ আনটো বিশেষ খবৰ নদী বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিলে বিজেপি নেতা নেপালৰ প্ৰলয়ৰ পিছতে ছিকিমত জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে বিজেপি নেতা নিজেই বিৰোধিতা কৰিলে বৃহৎ নদী বান্ধ প্ৰকল্পৰ প্ৰধানমন্ত্ৰী মোদীক ছিকিম বিজেপিৰ মুখ্য উপদেষ্টাৰ বিশেষ আহ্বান নেপালত হোৱা ধ্বংসলীলাৰ পৰা শিক্ষা লওক কেন্দ্ৰীয় চৰকাৰ ছিকিমত জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে মোদীৰ ওচৰত ছিকিমৰ বিজেপি নেতা চেটেন তাচি বুটিয়াই প্ৰকাশ কৰিলে চিন্তা ছিকিমৰ নতুন জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি বৰ্তমান প্ৰকল্পৰ তদন্তৰ দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীক এই আহ্বান ছিকিম বুটিয়া লেপচা এক্সপ্ৰেছ কমিটিৰ বুধবাৰে সন্ধিয়া জাৰি কৰা এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে ছিকিমৰ সমীপৱৰ্তী হিমালয়ত চলি থকা বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ অনুৰোধ জনাইছে খোদ বিজেপি নেতাই বিৰোধিতা কৰিলে বৃহৎ নদী বান্ধ প্ৰকল্পৰ বন্ধুসকল এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ তিব্বতৰ পৰা পুনৰ নামি আহিছে জলপ্ৰলয় পুনৰ নেপালত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ বাবে ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে তিব্বতৰ পৰা পুনৰ নেপাললৈ নামি আহিব পাৰে জলপ্ৰলয় 72 ঘণ্টাৰ ভিতৰত পুনৰ বিশাল হ্ৰদৰ বান্ধ খহি নামিব পাৰে প্ৰলয় চীনৰ পৰা আহিছে ভয়ংকৰ সতৰ্কবাণী নেপাল তিব্বৰ সীমাত থকা হিমালয়ৰ পৰা পুনৰ আহিব পাৰে প্ৰলয় ছচেনখোলা পুৰেপু চাংপো সংগমস্থলীৰ পৰা আহিব পাৰে প্ৰলয় দুয়োখন নদীৰ সংগমস্থলী হ্ৰদৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে 72 ঘণ্টাৰ ভিতৰত খহিব পাৰে হ্ৰদৰ প্ৰকৃতিৰ বান্ধ এই প্ৰকৃতিৰ বান্ধ খহিলেই নেপাললৈ পুনৰ নামিব জলপ্ৰলয় নেপাল তিব্বতৰ সীমাৰ হ্ৰদৰ স্থিতি নিৰীক্ষণ কৰিছে চীনে 72 ঘণ্টাৰ ভিতৰত 30 লাখ ঘনমিটাৰ পানী হ্ৰদটোলৈ বৈ অহাৰ সম্ভাৱনা তিব্বতৰ অঞ্চলৰ কেইবাখনো গাঁও ইতিমধ্যে খালী কৰা হৈছে 72 ঘণ্টাৰ ভিতৰত পুনৰ বিশাল হ্ৰদৰ বান্ধ খহি নামিব পাৰে প্ৰলয়